নমস্কাৰ আজি হল 2 জুন অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও খবৰ জগতোৱা হৈছে আৰু এনেবোৰ খবৰ নিত পোৱাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত একোটাকে লাইক কৰি উৎসাহিত কৰিব। ৰাতিপুৱাৰ প্ৰথমটো খবৰে ৰাজ্যবাসীৰ বাবে অতিকৈ বেয়া খবৰ। ৰাজ্যত 3খন চিকিৎসা মহাবিদ্যালয় স্বীকৃতি বাতিল কৰিলে শিক্ষাৰ বিভাগে। ৰাজ্যত 3খনকৈ চিকিৎসা মহাবিদ্যালয় স্বীকৃতি বাতিল কৰাৰ পাছতেই পুৱাৰে পৰা স্বীকৃতি বাতিলৰ খবৰ শিৰোনাম দখল কৰিছে। কেন্দ্ৰীয় চৰকাৰে বাতিল কৰিছে 40খনকৈ চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি। বহু আহ্বান থকাৰ বাবেই স্বীকৃতি বাতিল কৰা হৈছে বুলি জনাইছে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ ইউজি বোৰ্ডে। ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ ইউজি বোৰ্ডে চিকিৎসা মহাবিদ্যালয়সমূহত অনুসন্ধান শ্ৰুতি ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ ইউজি বোৰ্ড চিকিৎসা মহাবিদ্যালয়সমূহত অনুসন্ধান শ্ৰুতি ধৰা পেলাইছিল। তাৰ পাছৰে স্বীকৃতি বাতিলৰ সিদ্ধান্ত লৈছে। 30 মেত প্ৰকাশ পাইছিল এই তথ্য। স্বীকৃতি বাতিল কৰা চিকিৎসা মহাবিদ্যালয়সমূহৰ ভিতৰত আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয় আৰু ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়। কিন্তু আহ্বানসমূহৰ কাৰণ দৰ্শাবলৈ চিকিৎসা মহাবিদ্যালয়সমূহক উত্তৰ দিবলৈ এমাহ অসমীয়া বান্ধি দিছিল আয়োগ। হয় বন্ধু বান্ধৱসকল, দিব ওলাইছে দিনটোৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ। মাধ্যভোজনৰ ধন উভতাই বিচাৰিছে শিক্ষা বিভাগে। হয় বন্ধু বান্ধৱসকল, দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ, মাধ্যভোজনৰ ধন বাকীখিনি ঘূৰাই বিচাৰিলে শিক্ষা বিভাগে। খৰচ নোহোৱা সকলো ধন ঘূৰাই দিব লাগিব শিক্ষা বিভাগৰ। এতিয়ালৈকে যিকোনো চৰকাৰী স্কুলৰ ভাৱে এটি বেয়া খবৰ, কিয়নো আপোনালোকৰ ছাত্ৰ ছাত্ৰী যদি কম আছে, খৰচ আপুনি কম কৰি পকেটত জমা কৰিছে, তেনেহ'লে আপোনাৰ বাবে হ'ব পাৰে ভয়ংকৰ বিপদ। খৰচ নোহোৱা সকলো ধন ঘূৰাই দিব লাগিব শিক্ষা বিভাগক। সকলো বিয়লৈ জৰুৰী পত্ৰ শিক্ষা বিভাগৰ। 22 মেত বিয়লৈ পত্ৰ প্ৰেৰণ কৰিছে শিক্ষা বিভাগে। মাধ্যভোজনত বেংক একাউণ্ট ক্লজিং বেলেঞ্চ বিচাৰিছে শিক্ষা বিভাগে। 7 জুলাইৰ পূৰ্বে শিক্ষা বিভাগক দাখিল কৰিব লাগিব সকলো তথ্য। আবেদী স্বীকৃত বিদ্যালয়ৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব এই নিয়ম। আবেদী স্বীকৃত বিদ্যালয়সমূহত PM পোষণ অভিযানৰ পৰা আঁতৰোৱা হ'ব, যাৰ বাবে বিদ্যালয়সমূহত লাভ নকৰে মাধ্যভোজনৰ ধন। ইতিমধ্যে জনাই আছিলোঁ দিনটো আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। যিকোনো স্কুলৰ মাধ্যভোজনৰ ধন যদি আপুনি ৰেহাই কৰি আপুনি পকেটত তুলিছে, তেনেহ'লে আপোনাৰ বাবে বেয়া খবৰ। আপোনাৰ টকাখিনি এতিয়া ঘূৰাই দিব লাগিব শিক্ষা বিভাগত, কিয়নো খৰচ নোহোৱা সকলো ধন ঘূৰাই বিচাৰিছে শিক্ষা বিভাগে। দিনটো আন এটা গুৰুত্বপূৰ্ণ খবৰ, আজিৰে পৰা মহিলাসকলৰ বাবে বিনামূলীয়া বাছ যাত্ৰা। মহিলাসকলৰ বাবে এটি ভাল খবৰ লৈ আহিছোঁ এই মুহূৰ্তত। আজিৰে পৰা মহিলাসকলৰ বাবে বিনামূলীয়া বাছ যাত্ৰা আৰম্ভ হ'ব। কিন্তু এই আৰম্ভ হোৱা কাৰ্যকাৰীটো ক'ত হ'ব আমি জনাবলৈ আপোনালোকক যত্ন কৰিম। চৰকাৰী বাছত এই সুবিধা লাভ কৰিব মহিলাসকলে। আজিৰে পৰা চৰকাৰী বাছত মহিলাসকলে বিনামূলীয়াকৈ যিকোনো ঠাইত যাব পাৰিব, বিনামূলীয়া কোনো ধৰণৰ খৰচ বহন কৰিব নালাগে। আজিৰে পৰা মহিলাসকলৰ বাবে বিনামূলীয়া বাছ যাত্ৰা ঘোষণা কৰিলে কৰ্ণাটক চৰকাৰ। ইতিমধ্যে কৰ্ণাটক চৰকাৰে আজিৰে পৰা ঘোষণা কৰিলে বিনামূলীয়া বাছ যাত্ৰা। হয় বন্ধু বান্ধৱীসকল, কৰ্ণাটকত বিনামূলীয়াকৈ বাছ যাত্ৰা আৰম্ভ ঘোষণা কৰিলে চৰকাৰে, আৰু এই ঘোষণাটো মহিলাসকলৰ বাবে প্ৰযোজ্য হ'ব। অকল মহিলাসকলৰ বাবে বিনামূলীয়াকৈ বাছ যাত্ৰা আৰম্ভ কৰা হ'ব।